খবৰ সকলোৰে দিছে সকলো ভালে আছে আৰু আজি মই এই ব্লগটোৰ জৰিয়তে আপোনালোকক দেখুৱাম দিৱালী বিশেষ কিছুমান সৰু সৰু বস্তু আৰু এইবাৰ সকলোৱে জানে গুৱাহাটী মহানগৰীখন ইমান ধুনীয়াকৈ সজাই পৰাই তোলা হৈছিল আচলতে স্পেচিয়েলি দিছপুৰ যিখন উৰণীয়া সেতু দিছপুৰ ফ্লাইঅভাৰ যিহেতুকে অপেনিং কৰিছে দিৱালীৰ দিনাখনেই আৰু গতিকে মানে ইমানেই ধুনীয়াকৈ সজাই তোলা হৈছিল আমি গৈছিলোঁ তালৈ বলকচোন আৰু যিসকলেতো আহিছে দেখিছে নিজে সেলফি লৈছে বিভিন্নজনে ফটো তুলিবলৈ আহিছে আৰু যিসকল অহা নাই অৰ্থাৎ গুৱাহাটীৰ বাহিৰত আছে তেওঁলোকে চাই লওক এই মোৰ ভিডিঅ'ত আপোনালোকে চাগে মোৰ এই ভিডিঅ'টো দেখি ভাবিছে এইবিলাকনো কি দেখুৱাবলগীয়া বস্তু কিন্তু মানে মোৰ কি জানে এই সৰু সৰু বস্তুবিলাক মানে ভাল লাগে কিবা এটা সেইকাৰণে মই ক'ৰবাত মানে এয়া বুলিয়ে নহয় মানে এটা দুটা ভিডিঅ' কৰি লওঁ ভাল লাগে কাৰণে আৰু এই মাটিৰ চাকিখিনি ইমান মানে এগালমান সজাই থোৱা আছে ন দেখি কিবা এটা ভাল লাগিলে সেইকাৰণে আৰু আজি প্ৰত্যেকেই নিবলৈ আহিছে নিজৰ ঘৰখন উজ্বলাব যিহেতুকে সন্ধিয়া চাকি জ্বলাব চবেই ময়ো কেইটামান ল'বলৈ গৈছিলোঁ ভাল লাগিলে কাৰণে ভিডিঅ' কৰিলোঁ আৰু ৰংগুলি দেখিছে কিমান ধুনীয়া ধুনীয়া কালাৰ মানে দেখিয়ে কিবা এটা ভাল লাগি গৈছে আৰু ৰংগুলি নহ'লে নোহোৱা নিচিনা এটা বস্তু দীপাৱলীত আৰু প্ৰত্যেকেই ৰংগুলি আঁকি ভাল পায় দীপাৱলীৰ দিনা সজাই পৰাই ভাল পায় ময়ো প্ৰথমবাৰৰ বাবে এটা ট্ৰাই কৰিহে চাইছোঁ আৰু দেই কিন্তু মোৰ মানে অকাত বৰ ভাল নহয় এইকাৰণে দেখুৱাবলগীয়া হ'বগৈ নে নহ'বগৈ নাজানো হ'লেও দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে বেয়া পালেও উপায় নাই এতিয়ানো কি কৰিম আৰু প্ৰথমবাৰ কিছু দেখুৱাবলৈতো মন গৈছে গতিকে বলকচোন মোৰ এই ভিডিঅ'টো চাই থাকক মোৰ এই ভিডিঅ'টোত দীপাৱলী বিশেষ বনোৱাৰ উদ্দেশ্যই আছিলে এই উৰণীয়া সেতুখন আচলতে দীপাৱলীৰ দিনাই অসম চৰকাৰে ৰাজ্যলৈ এখন ধুনীয়া উপহাৰ এখন উৰণীয়া সেতুৰ উপহাৰ হিচাপে দিছে আৰু এই উপহাৰটোক আদৰ সাদৰ কৰি ৰখাটো আমাৰ নিজৰে কৰ্তব্য আজি আছে ইমান ধুনীয়াকৈ লাইটৰ পয়োভৰ দেখি কোনেও তাত এখন ফটো নুঠাকে যাব পৰা নাই আচলতে প্ৰত্যেকেই তাত ফটো উঠিম বুলিয়ে গৈছে আৰু কিমান ভাল লাগিছে মনটো কওকচোন কিমান পৰিষ্কাৰ চাফ চিকুণ লাগিছে আজি যিহেতুকে উদ্বোধন কৰা হৈছে যদি কালিলৈ এই ঠাইখিনিতে আমি অকণমান লেতেৰা দেখোঁ কোনোবাই তামোল খাই পিক পেলাই দিয়া দেখোঁ তাত কোনোবাই কিবা এটা পেকেট পেলাই দিয়া দেখোঁ আমাৰ জানো ভাল লাগিব কওকচোন গতিকে উপহাৰ হিচাপে দিছে যেতিয়া আমাৰ ৰাইজৰ সুবিধাৰ বাবে দিছে গতিকে এইখন ভালকৈ ৰখাটো সকলোৰে দায়িত্ব যিসকলে আহিছে হয়তো ইয়াত ফটো মাৰিছে নিশ্চয় চকুৰে দেখিছে ইমান ধুনীয়া এখন উৰণীয়া সেতু আৰু যিসকল অহা নাই তেওঁলোকে এই ভিডিঅ'টোৰ যোগেদিয়ে চাব পাৰিব দেখিছেও হয়তো বহুততে বিভিন্ন সংবাদ মাধ্যমত গতিকে ভালকৈ ৰখাটো আমাৰ কৰ্তব্য এই উৰণীয়া সেতুখনত ইমান কষ্টৰে আঁকিছে তেওঁলোকে ৰাতিটো মহৰ কামোৰত আমি যেতিয়া শুই থাকোঁ তেওঁলোকে এয়া আঁকি থাকে আৰু ভাৰতৰ প্ৰত্যেকখন ৰাজ্যৰে ইয়াত কলা সংস্কৃতিসমূহ ইমান ধুনীয়াকৈ দাঙি ধৰা হৈছে দেখুৱাই যাম
उसने कहा कि जब मैं कहूँ আৰু আজিলৈ ইমানেই আছিলে মোৰ এই ভিডিঅ'টো দীপাৱলী যিহেতুকে পোহৰৰ উৎসৱ গতিকে সৰু সৰু কিছুমান বস্তু এনেই দেখুৱালোঁ আৰু আপোনালোককো আচলতে মোৰ এই ভিডিঅ'টো বনালোঁ উৰণীয়া সেতুখনৰ বাবেই দেখুৱাবলৈ মন গ'ল আপোনালোককো মোৰ এই ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম আজিলৈ আহিছোঁ তেনেহ'লে বাই বাই